the team that has been working towards getting a magazine published, and we are doing it every 2 years now. And it's a collection of stories, memories, pictures of all the people living in Chennai, and also people that we could reach out to from Assam and everywhere else in the world. So it's an edition that will be coming out soon. This is the magazine, Kaziranga. So this will be the 16th edition that will be coming in, and we'll be launching it very soon. But we thought we'll share the thought with you and introduce the team that has been working tirelessly to get this magazine published. A few years, Nilam. সমূহ চেন্নাইবাসী অসমীয়া ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ মেগাজিনখন বছৰেকীয়া আলোচনীখন অতি সোনকালে প্ৰকাশ হ'ব। আমাৰ ইতিমধ্যে যিখন কভাৰ পেজ আৰু কণ্টেণ্ট আমাৰ ৰেডি আছে, আৰু আমাৰ সদস্যসকলে, অসমীয়া এছ'চিয়েশ্যনৰ সদস্যসকলে যথেষ্টখিনি গল্প, অনুগল্প, কবিতা আৰু প্ৰবন্ধ আগবঢ়াইছে, যিটো অতিশয় উৎসাহজনক। তাতোকৈ উৎসাহজনক কথা, আমাৰ যিখিনি কণ কণ ল'ৰা ছোৱালী, তেওঁলোকে যিখিনি আৰ্টিকেলছ আগবঢ়াইছে সেয়া অতিকৈ উৎসাহজনক, আৰু আশা ৰাখিছোঁ ভৱিষ্যতলৈ তেওঁলোকে আৰু বেছিকৈ আৰু বেছি আগ্ৰহেৰে আৰু এই প্ৰবন্ধ আৰু কবিতা আদি আগবঢ়াই যাব। ধন্যবাদ। মই কি ক'ম, নীলম দাই ক'লে গোটেইখিনি কথা। চ' বহুতখিনি কণ্ট্ৰিবিউশ্যন পাইছোঁ আমাৰ আছাম এছ'চিয়েশ্যন প্লাছ এক্সটাৰ্নেলৰ পৰাও বহুতখিনি কোৱালিটি আৰ্টিকলছ, পয়েমছ, বহুতখিনি মানে মেমৰিজ পাইছোঁ। সেইখিনিকে ইয়াত ট্ৰাই কৰিছোঁ একেলগে মানে এটা ষ্ট্ৰাকচাৰত দিবলৈ কাৰণে। চ' সেয়াই। প্ৰথমতে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আমাৰ আজি এই 2025 চনৰ ৰঙালী বিহুৰ সংখ্যা অতি সোনকালে আপোনালোকৰ হাতত পাব। এইখিনিতে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ, যি আমাৰ ৰঙালী বিহু সংখ্যালৈ কণ্ট্ৰিবিউশ্যন কৰিলে নিজৰ কণ্টেণ্টৰ থ্ৰুৱেদি। আৰু মই লগতে আছাম এছ'চিয়েশ্যন চেন্নাইলৈ অশেষ ধন্যবাদ জনাইছোঁ তেওঁলোকৰ অল টাইম ছাপোৰ্টৰ কাৰণে, স্পেচিয়েলি গৌতম দালৈ। থেংক ইউ। এই আছিল আমাৰ মেগাজিন কমিটি। ধন্যবাদ। এতিয়া আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়ি যাওঁ। থেংক ইউ। কোনোবাই বিহুৰ মানে এই এক্সপিৰিয়েঞ্চটোত অকণমান পাহৰি এটা চাবি হেৰুৱালে নেকি? কাৰণ বিজয় আংকলৰ ওচৰত এটা চাবি আছে। ইফ দেৰ ইজ এনিৱান হু হেজ লষ্ট দেয়াৰ কিজ, প্লিজ কালেক্ট ইট ফ্ৰম দি কনচোল অভাৰ দেয়াৰ। থেংক ইউ। অ' বিহু মাৰি থাকিবৰ মন, বিহু মাৰি থাকোঁতে পলুৱাই নিনিবা, অ' ভৰিব লাগিব ধন। এইজনী নাচনী কিন্তু পলুৱাই নিবলৈ চবৰে মন যাব দেই। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ অতি মৰমৰে কাশবী বৰদলৈ। জানৈ শুনৈ সৰু মাই দেহ মাই কুলিয়ে ঐ বিনালে, এ জানৈ শুনৈ সৰু মাই দেহ মাই বৰদৈ চিলা আহিলে, এ জানৈ শুনৈ সৰু মাই দেহ মাই সৰু মাই দেহ মাই উঘা মাকৰ শুনিছোঁ, উঘা মাকৰ শুনিছোঁ।
অতীত সোঁৱৰাই বলা যাওঁ আগুৱাই ঢোলেটি কান্ধতে পেপাতি হাততে লৈ ৰাতিৰে ৰাতিটো অতি কঙালী সৰু বিহু মাৰি অতি কঙালী সৰু বিহু মাৰি অতি কঙালী গুচাই ধূলি বালি অতি কঙালী গছকতে মৰে দুবৰি অতি কঙালী কঁকালত বান্ধি লৈ উজালি উজালি অতীত সোঁৱৰাই বলা যাওঁ আগুৱাই ঢোলেটি কান্ধতে পেপাতি হাততে লৈ কলংক পিলি নাম ডাঙৈ ধনশিৰি ফুল গৈ লুই ততে মিলো গৈ লুই ততে মিলো গৈ বুলি লুই ততে মিলো গৈ লুই ততে মিলো গৈ বুলি নৈ নাচনি নৈ কুৰুতা নৈ গোটা নৈ চাৰিটা নৈ চাৰিয়ে নৈ চাৰিকে নৈ চৰে না দৈ 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 নৈ নাচনি নৈ মুখলৈ নৈ চাবকে নৈ নোৱাৰি নৈ চালুকে নৈ পুৰাদি নৈ পুৰে না দৈ 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 ৰাইজ কাশ্মীৰ বাবে আৰু এটা হাত চাপৰি কাশ্মীৰ বৰ্ডলৈ আমি তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ পৰৱৰ্তী অনুষ্ঠানৰ বাবে আমি আগবাঢ়ি যাবলৈ লৈছোঁ অসম বাৰেৰহণীয়া জাতি জনগোষ্ঠীৰে ভৰপূৰ এই প্ৰতিটো জাতি জনগোষ্ঠী যেন অসমৰ চিত্ৰপটত একোটা ৰং আৰু এই ৰঙৰে আন এটি উল্লেখযোগ্য ৰং হ'ল মিচিং জনগোষ্ঠী হয় আপোনালোকে ঠিকেই ধৰিছে আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ কিছু মিচিং ভাই বন্ধু পৰৱৰ্তী অনুষ্ঠান তেখেতসকলৰ দ্বাৰাই পৰিৱেশিত হ'ব সেইবাবে আমি মঞ্চলৈ এতিয়া আমন্ত্ৰণ জনাম তেওঁলোকক এতিয়া গুমৰাগ পৰিৱেশন কৰিব টাকাম মিচিং পৰিং কাবাং চেন্নাই চিটি কমিটিৰ সদস্যবৃন্দই পৰিৱেশনত আছে তানিজ দলে মাইনা দলে জিতুমণি দলে জিতু পেগু ফৰিদ নৰহ চিমি টাইড মীনা টাইড মিলি আৰু ৰেবত পায়েং মই তেখেতসকলক মঞ্চলৈ আহ্বান জনাইছোঁ Our next program will be a Gumrag, a dance, a folk dance form of the Mishing tribe of Assam. Will be performed by the members of Takam Mishing Poring Kabang Chennai City Committee members. And they are Tanes Dole, Maina Dole, Jitumani Dole, Jitu Pegu, Forida Nora, Simi Tide, Mina Tide, Mili, and Rebot Paeng. Roa, roa, roya, roa. La la le lo le lo le la bo lo le lo le lo le. Si su bo dia regam gambo gambo bodia.
Heya. Uya bahar bogayo bogaya pame apuloi puli bone bahar bogai bogaya pame unoi puli bole teno kubate চাবলৈ মন অৰুণাচল অৰুণাচল ইটানগৰ কনেং ইটানগৰ পাবলে মন মনাম কনেং হিয়া কনেং তোমাৰ হিয়া কৰৈ Beryadola bermala no sekumayang bidune ngoduksi no le sila oi iya bala doda gom konga supema dawa regama sium kadri busam sotla doda gom manga supema dawa Apindoko aram toda oi no yalo magla kabekune Apindoko aram toda oi no yalo magna kabekune no kah babu pili mangda oi no agla nala ye bone dawai kerela bala doda gom konga supama Dawai no singka yoi dagom no amika bidagom no mga supama yay ha Rozar sundai kampoda apun gundai nampoda oi no motem tuda gom Kobor biyem poda Gorame ganam galu doke Donam sadade dupakane Ngokke menam konevi ali biyak doke Ami keralo dupakane Oiya Herr Sagoli era palorene sorene okaya baboya he namika yomade nanika yomade mili boy ni dile ogar pola polai loiza ধন্যবাদ
ইমানতে সমাপ্ত থেংক ইউ আমাৰ মঞ্চ সাজু হয় মানে আমি আমাৰ এই সন্ধিয়া সফল কৰি তোলাত আমাৰ যিসকল স্পন্সৰ আছে মই তেখেতসকলৰ নাম ল'ব বিচাৰিছোঁ চ' লেডিজ এণ্ড জেণ্টলমেন হিয়াৰ ইজ আৱাৰ gratitude and obligation to the various sponsors Numaligarh Refinery Limited, Indian Bank, My TVS, SPEL, Viraj Group, Alful, Royal Enfield, ABT Maruti, SSSA, and Ainu. Our heartfelt thanks to the sponsors. ইতিমধ্যে মঞ্চত সাজু হৈছে কণমানিসকল অনতি পলমেই তেওঁলোকে আপোনালোকৰ আগত পৰিৱেশন কৰিব এটি কোৰাছ আৰু ইয়াৰ পৰৱৰ্তী অনুষ্ঠানৰ বাবে মই পূৰবী বৰদলৈ বাইদেউক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত কেইবাখনো ষ্টল আহি উপস্থিত হৈছে আজি আচলতে তেওঁলোকে দিনটোৰ আজিৰ যি অনুষ্ঠান আছিল তাৰ প্ৰথম ভাগতে তেওঁলোক আহি উপস্থিত হৈছে মই তেখেতসকলৰ নামবিলাক এবাৰ পুনৰ কওঁ So ladies and gentlemen, we have got various stalls. They are gracing this occasion. So we have got crochet, Sriya Trends, and then we have got Handmade with Love, Chandni Boutique. Check. Grab the best. Check. KD Trades, Tanmay Fashions. And okay, let me go that side. Then we have got Korean accessories, Sai Collections, Hema's Elegance, SBI Life Insurance, Arukya Mary, Check. Amuda Fashions, and last but not least, SM Chettinad Baskets. মঞ্চত ইতিমধ্যেই আমাৰ কণমানিসকল উপবিষ্ট হৈছে মঞ্চত এয়া প্ৰণীত আয়ুষ সুহানা স্বস্তিকা অনুৰূপ সৃজা স্পৃহা অথৰ্ব দক্ষৰী আৰু দিচাং ৰিম ঝিম বৰষুণ পৰিছিল মাজে মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যেন ময়ো এটি ভোৰ হয় তাতে মিলি যাম ৰিম ঝিম বৰষুণ পৰিছিল মাজে মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যেন ময়ো এটি ভোৰ হয় তাতে মিলি যাম এনেহে লাগিছিল যে ময়ো মেলি যাম ৰিম ঝিম বৰষুণ পৰিছে মাজে মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যেন ময়ো এটি ভোৰ হয় তাতে মিলি যাম
উদাসী মনৰ বৃষ্টি মুখৰ হ'ল সন্ধ্যা দুখৰ ধুই নিলে অমহৰ উদাসী মনৰ প্ৰাণে প্ৰাণে দীপক জ্বলিছিল ছাতাই ছাতাই তাৰ শিক কঁপিছিল এনেহে লাগিছিল যেন ময়ো এটি ফুল হৈ তাতে উৰি যাম ৰিম ঝিম ঝিম বৰষুণ পৰিছিল মাজে মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যেন ময়ো এটি ফুল হৈ তাতে মিলি যাম ফুল হৈ তাতে মিলি যাম ফুল হৈ তাতে মিলি যাম ধন্যবাদ এবাৰ জোৰেৰে হাত চাপৰি আমাৰ কণমানি শিশুসকললৈ Okay, I have a question now. How many of you all know which is known as the land of festivals in the Northeast? Anyone? No ChatGPT or Google, but which is known as the land of festivals from the Northeast? All right, it is Nagaland, and it is a privilege for us as we have members from our state, our very own state, Nagaland, to have with us. Nagaland is a state of vibrant culture, their lush green hills and the majestic tribal culture is something that they are definitely known for. So I would now like to call upon stage the members, Kelenuo, Thizo and Tiasola, to please come up on stage and perform their Naga traditional song. Can we have a huge round of applause for them? Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
A big round of applause to the performers of Nagaland Christian Fellowship. I'm sure it has touched everyone's heart and soul. So, ladies and gentlemen, it gives me immense pleasure to inform you all that President of NAWAC, Mr. Wapang Toshi, has already arrived. So now may I request Mr. Wapang to come over to the stage, please. And at the same time, and also, I would like to request the performers once again to come to the stage, please. Mr. Aso, please come over to the stage, please. So, Mr. Wapang Tosi will be felicitated by a Fulam Gamusa, with a Fulam Gamusa by Mr. Gautam Deori, General Secretary, Assam Association, Chennai. And also, a gift and some certificates to the performers. So Mr. Wapang Tosi has been gracing this occasion almost every year, and this time also it was no exception. So we once again thank you, Mr. Wapang. Okay, before you go, I would like to request you to deliver a few words. Okay. Thank you, Brother Satyam. A very happy Bihu to all the dear Assamese friends over here and also around the world. We are so excited to be part of this beautiful festival every year, and I am extending a very big happy Bihu wishes on behalf of the entire Northeast community of Chennai. And we are so excited to see how you are beautifully arranging the Bihu festival every year. This year is again in a different way. We are glad to say the collaboration between the Assam Association Chennai and Satinar IIT Madras. And I really want to appreciate all the leadership team members of Assam Association Chennai, led by President and General Secretary, and also the Satinar President and his colleagues for making this occasion such a beautiful one. And I also want to congratulate the people of Assam in particular. Assam is moving towards a very bright future. And just recently, as we are all aware, Advantage Assam was conducted very successfully. And it is indeed a huge success for the state of Assam, but it is also a great pride and it's a great joy for the entire Northeast India. So we are looking forward to benefit from all this together as a family, because we, the Northeast people, we live together, we share our joy and our blessings together. So we are looking forward to have this harmonious relationship even in terms of economic development as well as in terms of this cultural development. And I once again congratulate the Assam Association Chennai and also Satinar IIT Madras for this beautiful program. Thank you and God bless you all. Thank you for the kind words, Wapang. Thank you. Thank you, Mr. Wapang. So, ladies and gentlemen, this cultural evening has really become a cultural melting pot of the various states of the Northeast. So, our next
program will be performed by Miss Diha Angom. She will be representing the Manipuri community in Chennai. Please. আৰু যিসকল বাহিৰত আছে মই তেখেতসকলক আহ্বান জনাম ভিতৰলৈ আহিবলৈ, কাৰণ ইয়াৰ পিছতে আমাৰ আজিৰ সন্ধিয়াৰ অন্যতম আকৰ্ষণ বিহু হুঁচৰি আছে। বিহু হুঁচৰি দল ইতিমধ্যে সাজু হৈছে, গতিকে তেখেতসকলক জোচ দিবলৈ আপোনালোক ভিতৰলৈ সোমাই আহক। যিসকল বাহিৰত আছে তেখেতসকলক মই ভিতৰলৈ এবাৰ আমন্ত্ৰণ জনাম, কাৰণ ইয়াৰ পিছতেই আমাৰ আছে আজিৰ সন্ধিয়াৰ অন্যতম আকৰ্ষণ বিহু হুঁচৰি। চ' অভাৰ টু ইউ মিছ দিহা। बसंत नंबुलाक लमाले निओलगी इरान्याय महोसाग मनदरे ऐसे महोसाग मनदरे ऐसे यंगु ऊरु खुदिंग पंगनु शिरे यंगु ऊरु खुदिंग पंगद फजरे यंगु ऊरु खुदिंग पंगनु शिरे यंगु ऊरु खुदिंग पंगद फजरे 누라기 농시엔다시다 누라기 농시엔다시다 오마이 존레해 저기 구족 탄나 탄나 합자기 칸나 누라빵 칸기 누라빠 칸기
Can we have a huge round of applause for Diha? Diha, I would like to request you to please be there on the stage. I would now like to request the other members of Manipuri Association that are here with us today for our Bihu celebration to please come up on stage. I would like to request members of Assam Association Chennai to please felicitate the members of Manipuri Association. Thank you so much, members of Manipuri Association, to have come here and celebrate Rongali Bihu with us. Thank you so much. আপোনালোকে বিহু শব্দটো শুনিলে আপোনালোকৰ কি মনত পৰে? কিবা মনত পৰেনে? আমাৰ অডিয়েন্স কিন্তু একদম ঠাণ্ডা হৈ গৈছে। আমাৰ মানে অসমৰ সেই মঞ্চৰ বিহু নিচিনা মানে এইটো উঠাব পৰা নাই। কি মনত পৰে কওকচোন? বিহু বিহু বুলি ভাবিলে কি মনত পৰে? মোৰ আকৌ মনটো বিহু বুলি ক'লে আমাৰ গাঁৱৰ ঘৰলৈ উৰি গুচি যায়। যদিও মই বহুতবাৰ গাঁৱৰ ঘৰত বিহু পতা নাই, কিন্তু গাঁৱৰ ঘৰৰ চোতালত গৃহস্থৰ শৰাই আগবঢ়াই হুঁচৰি দলৰ আশীৰ্বাদ লৈ যেতিয়া আমি নতুন বছৰ আৰম্ভ কৰোঁ, তেতিয়াহে বিহু সম্পূৰ্ণ যেন লাগে, নহয়নে ৰাইজ? So the roots of Assamese culture, the roots of Bihu are deeply entrenched in our villages, where we have different Bihu groups called Husori Dol that visit different homes in the villages, and the members of the house, they seek blessings from these Husori Dol. So are you ready to witness the soul of Bihu? Azir Monsot, Husori Poribekhon Koribo, Amar Assam Association Chennai, Deka Gabhoru Dole. Yat Ongogrohon Korise, Kobita Das, Diksha Deuri, Akriti Phukon, Gautam Bailung, Rupankar Hazarika, Manoj Boro, Deben Doloy, Anjan Kumar Das, Birendo Bikram Hazarika, Sondon Phukon, LK Patir, Sanjoy Chetri, Bijoy Bordoloy, Nilom Sharma, Aru Bornali Bailunge, Aru Torongo Phukone. Ebar Monsoloy Amantron Zonaisu, Assam Association Chennai, Husori Dol, Zurere Hatsapori Rise. Amar e Husorit, Amar Brindaban Mamao Asile, Kintu Bori Bonga Karne Teo Takibo Noarile, Hetu Karne Teo Amar Logot e Tolote Nasibo, Moi Apnalokor Pao Onurod Korisu, Ze Sokit Bohitokar Yat Kuno Niom Nai. যে আপোনালোকে যে চকীতে বহি থাকিব লাগিব, চকীপা যে উঠিব নোৱাৰে, নাচিব যে নোৱাৰে, এইটো মানে আমাৰ কলেজৰ বা স্কুলৰ ফাংচন নহয়। ইয়াত কোনো প্ৰিন্সিপাল, ইয়াত কোনো অথৰিটিজ বহি থকা নাই। সেইটো কাৰণে নাচি নাচি আপোনালোকে মানে এই পুৰা জেগাটো আপোনালোকে লৈ ল'ব পাৰে। টকাটো বেম্বুৰে বনে, আৰু হুতুলিটো কিহেৰে বনে? হুতুলি গৌতম দা, আপুনি য'তে নাথাকক কিয় আপোনাক ষ্টেজলৈ মাতা হৈছে। জনাইছো আসাম এছ'চিয়েশ্যন চেন্নাই হুঁচৰি দল।
পুখুৰীত মাছ ভঁৰালত ধান হৈছে, বাৰীত তামোল পাণ হৈছে, গৃহস্থৰ কুশলাৰ্থে বোলা হে দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম। হেই দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম। হে দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম। এই দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম। হে 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 হেই তেতেলি তলতে কৰো তাতে বাতি, পাহৰি আহিলো পুচি ঐ গোবিন্দাই ৰাম। আর পদূলিত গোন্ধাইছে মাধুৰী, কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম। এ কুচিৰে ভগতে পগলাই কিলালে, যামে আই ঘৰলৈ গুচি ঐ গোবিন্দাই ৰাম। মাৰৰ ঘৰলৈ যাওঁ তই পাগলী, বাটত খাপে দিয়ে ধৰি মই গোবিন্দাই ৰাম। এ দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতে কি মলে মলাই ঐ গোবিন্দাই ৰাম। ঐ বাটত খাপে দিয়ে ধৰ তই পগলা, হাবি দৰে মাৰি সোমা মই গোবিন্দাই ৰাম। হাবিত লৰে মাৰি সোমাও পাগলী, হাবি জুয়ে দি ধৰি মই গোবিন্দাই ৰাম। হুৰাই লৈ তৰা, চাই থাক নীলগড় পৰা। হুঁচৰিয়ে দলৌ চৰাই, পান গুচি তামোল থুকি ৰূপৰ হৰা। অন্য ঘৰৰ পুৰণি কামি, হুঁচৰি গাবলৈ আহিছো আমি। ঐ হুৰাই লৈ তৰা, চাই থাক নীলগড় পৰা।
জয় হৰি হৰি এই দ্বিতীয় প্ৰণাম হৰি ঐ তৃতীয় প্ৰণাম সমূহ ৰাইজ ধৰি যাওঁ বিহুৰে গুৰি আছিলে যায় ঐ মান চৰাই এহাল যায় ঐ মান চৰাই এহাল যায় ঐ আছিলে নৰিয়া যায় ঐ পৰি মান দেখত আছিলে যায় মান চৰাই এহালি যায় মান চৰাই এহালি যায় ঐ আছিলে নৰিয়া যায় ঐ ভৰি যেতিয়া শুনিলে যায় ঐ বিহুৰে বাটল যায় ঐ বিহুৰে বাটল যায় ঐ আহিলে লাখুটি যায় ঐ ধৰি যেতিয়া শুনিলে যায় বিহুৰে বাতৰি যায় বিহুৰে বাতৰি যায় আহিলে লাখুটি যায় ধৰি ছটাই পৰে বতে যায় ঐ ধুঁৱলি কুঁৱলি যায় ঐ ধুঁৱলি কুঁৱলি যায় ঐ ছটাইতে গধূলি যায় ঐ হ'ল ধুলে ভালে কৰি বাবি ঐ ধুলিয়া ধুলে ভালে কৰি বাবি ধুলৰে মাৰিয়ে নাকতি ছিঙিব ঘৰলৈ উভতি যাবি উলাল জাকি মাৰি
জোনাকী পৰুৱা ঐ ওলাল জাকি মাৰি তৰা ওলাল জাকি মাৰি আমাৰ নাচনী সমাজৰ মাজৰে পৰা বিহুৰে বিৰিণা পাতে সমনীয়া ঐ বিহুৰে বিৰিণা বিহু থাকে মানে বিহুকে বিনাবা ঐ বিহু গলে বিনাবা ঐ কলৈ যাওঁ কি কৰোঁ অ আইতা ক'তে সোমাই মৰোঁ কলৈ যাওঁ কি কৰোঁ ঐ তাতে সোমাই মৰোঁ ঐ কলৈ যাওঁ কি কৰোঁ অ আইতা ক'তে সোমাই মৰোঁ কলৈ যাওঁ কি কৰোঁ ঐ তাতে সোমাই মৰোঁ ঐ কিনো খাই পাহৰোঁ তোকে আইতা ঝিলমিল কৰে আইতা মুকুতা কৰে আইতা ও আইতা কেঁচা সোণ বৰকে কেঁচা সোণ বৰকে আগাত ঐ মিচিনি আহিব অ আইতা বৰে বিহি আনিব ঐ মিচিমি আহিব ঐ আইতা বৰে বি আহিব ঐ মিচিনি আহিব অ বৰে বিহি আনিব ঐ মিচিমি আহিব ঐ আইতা বৰে বি আহিব ঐ তাকে খাই পাহৰিম তোকে আইতা ঝিলমিল কৰে আইতা মুকুতা কৰে আইতা কেঁচা আইতা কেঁচা বান কেঁচা সোণ বৰকে গাত ঐ ঔ কুমলীয়া অ আইতা খাবকে নোৱাৰি কোমলীয়া ঐ আইতা খাবকে নোৱাৰো ঐ ঔ কুমলীয়া অ আইতা খাবকে নোৱাৰি কোমলীয়া ঐ আইতা খাবকে নোৱাৰো ঐ টিটিকি টিটিকি এই লাগে এটা জিলমি কৰে এটা মুকুতা কৰে আইতা অ আইতা কেঁচা সোণ বৰকে কেঁচা সোণ বৰকে গাত মন কুমলীয়া অ আইতা বুজাব নোৱাৰি মন কোমলীয়া ঐ আইতা বুজাব নোৱাৰো মন কুমলীয়া অ আইতা বুজাব নোৱাৰি মন কোমলীয়া ঐ আইতা বুজাব নোৱাৰো ঐ ঘূৰি ঘূৰি মনতে পৰে আইতা জিলমি কৰে আইতা মুকুতা কৰে আইতা ঐ আইতা কেঁচা সোণ বৰকে কেঁচা সোণ বৰকে গাত
আগলি কলা পাত প্ৰিয় জয়। সমনীয়া ঐ আগলি কলা পাত প্ৰিয় আগলি কলা পাত কিয় লগৰ সমনীয়াই পেপাতি আনিছে উলিয়াই নবজাও কিয় জয় জয় ঐ এইবাৰ নাচিব কোন ঐ এইবাৰ নাচিব কোন ঐ এইবাৰ নাচিব ঐ আমাৰে গৃহস্থ জয় বৰ ভাল লাগিব ঐ দেই গৃহস্থ কৰবাত আছেগে ঐ গৃহস্থ আহিব লাগে এইবাৰ নাচিব এইবাৰে বিহু বিহু লাগিব আমাৰে গৃহস্থ ঐ নেচাইনো থাকিব কোন আৰু এবাৰ নেপাহে আনিলো তোক ঐ নেপাহে আনিলো তোক ঐ সমনীয়াৰ আগলৈ ঐ নোলাবি ফাপৰি সমনীয়াই জোকাব ৰুতুক বুঢ়ী হল বুঢ়ী হলে সমনীয়াই জোকাব মোক গাখীৰৰ গোৱালে নকয় সঁচা কথা এই গাখীৰত পানী দিওঁ বুলি গাখীৰত পানী দিওঁ বুলি এই আজিকালি ডেকাই এই নকয় সঁচা কথা ঐ জয়। তিনিজনীকৈ ভাল যৌৱন গলে পাবলৈ নাই ঐ চেনাইটি যৌৱন গলে পাবলৈ নাই জয়
ৰাইজসকল গৃহস্থ আহিছে এতিয়া আমাৰ ৰাইজক সম্বৰ্ধনা জনাবৰ কাৰণে জয় ৰাম বোলা জয় হৰি বোলা ভাল বুলিব লাগে নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিক মাৰ তিনি জান আপোনাক মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ বোলে জীৱক কৰা পৰিত্ৰাণ আজি থকা অসমবাসী ৰাইজে আহি ইয়াতে আৰু এই বিহু বুলি আজি অসম এছ'চিয়েশ্যনৰ সকলো সদস্যবৃন্দ হুঁচৰি ইয়াতে দিওঁতে থওঁতে মেলোতে অনেকখিনি দুখ হ'ব পাৰে আজি অসম এছ'চিয়েশ্যনৰ সমূহ ৰাজ্যৰ হৈ আজি অসম এছ'চিয়েশ্যনৰ সম্পাদকে গলে বস্ত্ৰ বান্ধি দীঘল দি পৰিছে ইয়াতে কাল দুখ দ্ৰব্য দুখ অপায় অমংগল বহুখিনি হ'ব পাৰে শিক্ষাৰ্থী আছে নিজৰ কৰ্মগুণে আহি ইয়াত স্থাপিত হৈছে নিজৰ পুত্ৰ কন্যা মাতৃ পিতৃ সমন্বিতে সকলো অসমবাসী ৰাইজৰে সকলো উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰে যদি কালৰ দুখ দ্ৰব্য দুখ কিবা অপায় অমংগল আছে সৰ্বদোষখিনি মৰীক্ষণ কৰিব লাগে আৰু নিজৰ কৰ্মক্ষেত্ৰত যদি কিবা বাধা বিঘিনি আছে সকলোখিনি নিজ গুণে প্ৰভু ভগৱন্তই নিৰ্বিঘ্নে কৃপা কৰিব লাগে আৰু নতুন বছৰত সকলোৰে হৈ প্ৰভু ভগৱন্তই এই আশীষ গ্ৰহণ কৰিব লাগে এইখিনি প্ৰাৰ্থনা ঐ নাই মাজে মাজে লফাদালি ডালি লাই মাজে মাজে লফাদালি ডালি তাৰে মাজত খুতৰাই কম তাৰে মাজত খুতৰা ঐ মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছো মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছো গৃহস্থ কুশলে কৰ ৰাইজ অকল কুশলে থাক কৃষ্ণ সেইটো হয় দি দিয়ক বাস নমস্কাৰ Give them a big round of applause. এই বছৰেকীয়া বিহুৰ উদযাপন বুলিলে যদিহে এজাক হুঁচৰি নাথাকে তেনেহ'লে আমাৰ বিহু আধৰুৱা হৈ থকা যেন লাগে নহয় জানো গতিকে এইখিনিতে আমি এই হুঁচৰি দলটোক ধৰি ৰখাত সহায় কৰিলে গতিকে এইখিনিতে পুনৰবাৰ আমাৰ ফালৰ পৰা হুঁচৰি দলটোলৈ নথৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰিছে প্ৰেক্টিছ কৰিছে বহুতখিনি মানে অসুবিধাৰ মাজত সময় নিমিলে যথেষ্টখিনি প্ৰেক্টিছ কৰিছে গতিকে তেখেতসকলে পুনৰ অশেষ ধন্যবাদ থাকিল বিশেষত এই হুঁচৰি দলটোক এই যি পূৰ্ণতা প্ৰাপ্তি দিছে যিধৰণে আগবঢ়াই লৈ গৈছে তাৰ বাবে যি দিগদৰ্শন দিছে গৌতম বাইলুং দেৱলৈ বিশেষ ধন্যবাদ থাকিল পৰৱৰ্তী অনুষ্ঠানলৈ আমি আগবাঢ়ি যাম এতিয়া পৰৱৰ্তী অনুষ্ঠানৰ বাবে মঞ্চলৈ মই এতিয়া আমন্ত্ৰণ জনাম পূৰবী বৰদলৈ বাইদেউক তেখেতে এটি একক সংগীত পৰিৱেশন কৰিব আপোনালোকৰ সন্মুখত For the next program, I would like to request Purabi Bordoloi Baidu to come to the stage. She will be singing a solo song. প্ৰথমে মই সকলোলৈকে ৰঙালী বিহু আৰু অসমীয়া নতুন বৰ্ষৰ
আন্তৰিক শুভেচ্ছা মৰম আৰু জ্যেষ্ঠজনলৈ সেৱা জনাইছোঁ